Hello friends, welcome back to my YouTube channel. I hope আপোনালোক সকলোৱে ভালে আছে। So welcome back to my new vlog আৰু এতিয়া যেহেতু দুৰ্গা পূজা আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ বহুত শুভকামনা থাকিলে ভগৱানে আপোনাৰ মা দুৰ্গা আপোনালোকৰ সকলোৰে মনৰ কামনা পূৰণ কৰক। আৰু আজি ঘৰৰ ওচৰতে তিনিখন পূজা হয় তাতে গৈছিলোঁ। সো আপোনালোককো অকমান দেখুৱাই দিওঁ। সো বলক। তো প্ৰথমতে আহিলোঁ চানমাৰী কলনীৰ পূজা। তো তাতে আহিলোঁ এয়া মন্দিৰ আহিলোঁ ইয়াতে পূজা চাকি তাকি জ্বলালোঁ তাৰপিছত অকণমান সময় বহিলোঁ আৰু আপোনালোকক মই ইয়াতে এইটো ভিডিঅ'তে দেখুৱাই দিম মানে আৰু গধূলি মই ক'ত ওলাই যাওঁ আপোনালোকক দেখুৱাম। বেছি দূৰত নাযাওঁ আজি বাৰু ঘৰৰ ওচৰতে যিকেইখন পূজা হয় সেইকেইখনতে যাম আৰু আপোনালোকক দেখুৱাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি। স্টার্ট করা নাই তো গম পোৱা। সো আমি প্রসাদ চকাত খাই লওঁ। ফ্ৰেণ্ডছ আৰু এখন ঘৰৰ ওচৰত পূজা হৈ আছে দেখুৱাই আছোঁ আপোনালোকক। আহা সো আমাৰ এইখিনিতে তিনিখন পূজা কপিৰাইটে আহিব গান বাজি আছে। এয়া ঘৰৰ ওচৰৰ পূজা সকলোৱে সেৱা কৰিব আৰু সো হেল্ল' ফ্ৰেণ্ডছ আমি তলৰ মন্দিৰত গৈছিলোঁ আপোনালোকে দেখিলে। এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে মানে এতিয়া 2 মিনিটমানৰ কাৰণে ঘৰত যাম। ঘৰত গৈ পেলাই ঘৰত গৈ বস্তু কিবা থ'ব আছে থৈ ল'ম। থৈ লৈ আৰু ঘৰৰ ওচৰতে মানে মন্দিৰ আছে তাতে পূজা হৈ আছে তাতেও সোমাম। চ' আপোনালোকক দেখুৱাম আৰু এনেই অকণমান ক্লিপ দেখুৱাইছোঁ আৰু গধূলি আপোনালোকক দেখুৱাম ক'ত যাম। চ' গধূলি মানে ওলাই যাম ক'ত পূজা চাম আপোনালোকক দেখুৱাম আৰু এয়া অকণমান ক্লিপ লৈছিলোঁ। ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত নুঠোঁ মই হয় ন বেছি মানে চ' ফ্ৰেণ্ডছ অকণমান এনেই দিনত য'ত সোমাইছিলোঁ ফিল্ডখনত সেইখনত অকণমান সোমালোঁ আৰু এতিয়া আহিছোঁ শিলপুখুৰীত। চ' শিলপুখুৰীটো বিৰাটেই ধুনীয়া ডেক'ৰেশ্যন হয় আৰু বিৰাটেই ভাল লাগে লাইটিং বহুত ধুনীয়া। আৰু এইখনত আহি পেলাই কাক লগ পালোঁ জানেনে? প্ৰীতি কংকনা বাক লগ পালোঁ। মোৰ বিৰাটেই ভাল লাগে। মোৰ ফেভৰেট মানে বহুত কেইগৰাকী মানে বা মানে অভিনেত্ৰী আছে যাক মোৰ বহুত ভাল লাগে কিন্তু প্ৰীতি কংকনা বাও তাৰে মাজৰ এগৰাকী আৰু লগ পালোঁ ফটো একপিও উঠিলোঁ। আপোনালোকে থাম্বনেইলত দেখিছেই আৰু ভিডিঅ'ৰ লাষ্টতো লগাই দিম বাৰু। বিৰাটেই ভাল লাগিলে। তাৰপিছত ক'ত গৈছোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াৰে পূজাৰো মানে ডেক'ৰেশ্যন বহুত ধুনীয়া আপোনালোকে চাওকচোন। লাইটিংটো এইফালৰ পৰা ভাল হৈছে। গানবিলাক বাজিব এইবাৰ আমি বেলেগ এখন পূজাত আহিছোঁ শিলপুখুৰী। ভৰিখন মুচকা খালে হয়, মোৰ মুচকা খালে হয়।
কপিৰাইট আহিব। ধুনীয়া ফটো হ'লে মোক দিবাচোন, শুনিছা নেকি? চ' ফ্ৰেণ্ডছ, ইয়াৰ পিছত আহিলোঁ লতাশিল পূজাত, আৰু লতাশিল পূজাত বহুত বেছিয়ে ভিৰ ফ্ৰেণ্ডছ, বহুত বেছি। বহুত ভাল লাগিলে, গোটেইখন পূজাই মোৰ ভাল লাগিলে। ঘৰৰ ওচৰ তিনিখন, তাৰপিছতে গোস্বামী চাৰ্ভিচ, শিলপুখুৰী আৰু আপোনাৰ লতাশিলত এতিয়া পূজা চাই আছোঁ, বিৰাট বেছি ভাল লাগিলে। আৰু অহাকালিলৈ বহুত স্পেচিয়েল ভিডিঅ' এটা আহি আছে, আৰু পূজাৰ ধুনীয়া ধুনীয়া ব্লগ পাব আপোনালোকে। কিন্তু অহাকালি এটা স্পেচিয়েল মানে ভিডিঅ' এটা আহিব, এইটো আপোনালোকে গম পাব, এইটো ভিডিঅ'তে নকওঁ, কিন্তু স্পেচিয়েল ব্লগ এটা আহিব। চ' সেয়াই। बोला कितना सामान आना तो गाइस আমি লতাশিলত পূজা চালো নাই মানে সো গাইস আমি লতাশিলত পূজা চালো আৰু আপোনালোকক অকণমান দেখুৱালো। তো এতিয়া ঘৰ গৈ থাকোঁ, পিছত লগ পাই আছোঁ।